খরা বিৰিখে বিৰিখে বিৰিণাৰে বতৰা আকাশত বিয়পে প্ৰণয়ৰে আপোনালোকক আমাৰ ভিডিঅ'লৈ আহ্বান স্বাগতম। আমি বৰ্তমান যাই আছোঁ থিয়েটাৰ চাবলৈ তিনিআলি খেলপথাৰত হ'ব থিয়েটাৰখন বুনিয়াদীত। আমি সম্পূৰ্ণ ভিডিঅ' দেখা আছোঁ, থিয়েটাৰখনৰ সম্পূৰ্ণ ভিডিঅ' দেখা আছোঁ। পাৰিলে ওপৰ আপোনালোকক দেখাম আৰু নোৱাৰিলেতো নাই। আৰু আপোনালোকৰ যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ দেই আৰু ব'লক ভিডিঅ'টো আমি চাবলৈ যাওঁ। বন্ধুসকল আমি যাই পালে বৰ্তমান আৰু অলপমান আছে, চাই থাকক ভিডিঅ'টো। ফাইনেলি বন্ধুসকল আমি থিয়েটাৰত আহি পালোঁ। এতিয়া থিয়েটাৰখন আৰম্ভ হ'ব, ব'লক উপভোগ কৰোঁ থিয়েটাৰখন। ফাইনেলি বন্ধুসকলে আমি এতিয়া টিকেটখন কাটোঁ আৰু আমি থিয়েটাৰখন চাবলৈ যাওঁ। বিদিশা বিদিনা বন্ধুসকলে আমি থিয়েটাৰৰ টিকেট কাটিলোঁ, এতিয়া থিয়েটাৰখন উপভোগ কৰোঁ ব'লক। ফাইনেলি বন্ধুসকল টিকেটখন দেখুৱাই ভিতৰলৈ সোমাই আহিলোঁ। এতিয়া থিয়েটাৰখন চাবলৈ আহিছোঁ। বহুত মানুহ থিয়েটাৰত দেখিছে গাইজ, কিমান মানুহ, গেলাৰী ভৰ্তি হৈ গৈছে পুৰা। দিয়ক আৰু থিয়েটাৰ উপভোগ
একদম টাইমত আহি গৈছো আজি তাই অকলে আহিলেই হয় আৰু অকলে আহক আজি তাই দেখা নাই লগত এজনী লৈ আনিছে তাতে কি হ'ল কমচে কম তই চিনাকিটো হৈ নামটো সুধিব পাৰিলে আৰে মেৰে না নামটো জানোৱেই দেখোন বিৰিনা মানে বিৰিখৰ বিৰিনা আৰে তাইও ময়ো দেখিছ কেনেকৈ মিলি গৈছে এনেকে বৰ মিলাই থাক চাবি কেতিয়াবা গৰমৰ পৰা ৰ চ তই এইবোৰ আহি গৈ বক লৈ গুচি গৈছে তোৰ কেৱল নিগেটিভ কথা হ'ব দে মই গৈ থাকোঁ গৈ যাওঁ আৰে অফিচলৈ যাওঁ আকৌ প্ৰাইভেট কোম্পানীৰ চাকৰি যি কামোৰ নহয় কোনোমতে ব্ৰেক টাইমত অলপ সময় মিলাই বিৰিনাক চাবলৈ আহোঁ ইফালে দেৰি কৰিব লাগিলে বছৰ গাড়ীটো ঘূৰিবলৈ আছে মই গৈ থাকোঁ দেই See you. Bye. যা ভাই যা তোৰ বছ আছে বাবে তই গালি খাব পাৰিছ মই যে গালিয়ে খাব পৰা নাই কাৰণ মই বছাই নাই গৈ আছো আৰে ভাই ধৈৰ্য ধৰ গৈ আছো আচৰিত হৈছো কিন্তু তুমি মোৰ ভাড়াঘৰ কেনেকৈ চিনি পালা কি ভাড়া ঘৰ কেনেকৈ চিনি পালো তাতকৈ ডাঙৰ প্ৰশ্নটো হৈছে মই তোমাক কেনেকৈ চিনি পালো হয়নে তাকেতো তুমি মোক কেনেকৈ চিনি পালা আমাৰতো চিনাকিয়ে হোৱা নাই কি ভাবিছিলা তুমি মোক সদায় বাছ ষ্টেণ্ডত ৰৈ চাই থাকিবা দিনে নিশাই মোৰ কথা ভাবি থাকিবা আৰু মই কি গমেই নাপাবা মই মানে আচলতে হ'ব আৰু একো ক'ব নালাগে তুমি মই জানো তুমি মোক মনে মনে ভাল পোৱা কিন্তু তুমি মোক এটা কথা কোৱাচোন আজিলৈকে তোমাৰ মনৰ কথাবোৰ মোক খুলি কোৱা নাই কিয় আনকি তুমি মোৰ লগত চিনাকিও হোৱা নাই কিয় ভয় বিনা ভয় লাগি যদি তুমি মোৰ মনৰ কথাবোৰ বুজি নোপোৱা যদি তুমি মোক ভুল বুজি মোক বেয়া পাবলৈ লোৱা আৰু যদি তুমি যদি ইমানেই ভয়াতুৰ তেন্তে আজিৰ পৰা মোক ৰৈ বাছ ষ্টেণ্ডত চাই নাথাকিব কথা কিন্তু বেয়া কৈ দিলোঁ মই এতিয়া সন্ধিয়াতে পেট পেলাই শুই থাকিবি উল্টা পুল্টা সপোন দেখিবি আৰু কিমান বাৰ কৈছো যে ভোকত অকণমান সাহস কথা তোৰ মোৰ মই মানে মাছটো নিদিয়াকৈ আচলতে আপোনালোকৰ ভাড়াটো 11 মাহ ধৰি দিয়াই হোৱা নাই যে সেইকাৰণে দেউতাইটো বুজি আছে হ'ব অহা মাহত আমি দুয়ো কিবা এটা মিলাই আছো তহঁতৰ এই 12 মাহ মানে এবছৰৰ ভাড়া আৰে আমি একেলগে কি যে কয় মই জানো আপোনাৰ পৰা ভাড়া ল'ব পাৰোঁ মইতো আপোনাক কেতিয়াও পৰ বুলি ভবাই নাই মনে মনে এতিয়া চুপচাপ শুই থাক তই আচলতে আকৌ বিৰিনাকে ভাবি নাথাকিবি নহ'লে তাৰ ভোকটোৱে আহিলে আকৌ দেখা দিব মোৰ অকণমান শান্তি কৰি ছটিয়াই উঠিছে কি কৰোঁ এমেলেদা এতিয়াতো খাওঁতে শুওঁতে কেৱল বিৰিনাকে মই নাজানো বিৰিনা তুমি মোৰ মনৰ কথাবোৰ বুজি পাবা নে নোপোৱা কিন্তু মোৰ মন মোৰ জীৱন মোৰ সপোন কেৱল তোমাৰ যি খেল খেলে সেই খেলতো আনন্দ জিকিবই নোৱাৰে কাৰণ বিৰিনা মোৰ হাতৰ বুজি যি কৰিব মোৰ মতেই কৰিব গতিকে না বিৰিনাই আন কাৰোবাৰ সপোন দেখিব না আন কাৰোবাক মই বিৰিনাৰ সপোন দেখিবলৈ দিম
হেজাৰ বিষাদ নদীব তোমালে ৰৈ ৰৈ কলিজা কপি যায় মৰমৰ বতাহত ফাগুন উৰি যায় তোমালে ৰৈ ৰৈ কলিজা কপি যায় মৰমৰ বতাহত ফাগুন উৰি যায় ক্ষমা কল বুকু মোৰ তোমাকে পামে নুবুলি মনৰ কথা খুলি কম লাজে ভগাতি নকৰি ক্ষমা কল বুকু মোৰ তোমাকে পামে নুবুলি মনৰে কথা খুলি কম লাজে ভগাতি নকৰি তুমি জানো নাহি বাজি তাকে ভাবি ৰাতি ৰাতি টোপনি খতি চোৱা নাই এবাৰ আহি তোমাৰে বেজাৰত বুকুতে হেজাৰ বিষাদ নদীব তোমালে ৰৈ ৰৈ কলিজা কপি যায় মৰমৰ বতাহত ফাগুন উৰি যায় তোমালে ৰৈ ৰৈ কলিজা কপি যায় মৰমৰ বতাহত ফাগুন উৰি যায় তৰপে খহিছে মোৰ মন দিহিঙৰে গৰা তুমি বাৰু বুজি পাবানে মোক বুজিবানে মোৰ বেথা তৰপে খহিছে মোৰ মন দিহিঙৰে গৰা তুমি বাৰু বুজি পাবানে মোক বুজিবানে মোৰ বেথা তুমি জানো নাহি বাজি তাকে নভাবি ৰাতি ৰাতি টোপনি খতি চোৱা নাই এবাৰ আহি তোমাৰে বেজাৰত বুকুতে হেজাৰ বিষাদ নদীব তোমালে ৰৈ ৰৈ কলিজা কপি যায় মৰমৰ বতাহত ফাগুন উৰি যায় এই বাছ ষ্টেণ্ডৰ ৰঙিয়া আহি গ'ল চিনিব পৰা নাই বিৰিণাৰ লগত কথাও পাতিবি আৰু বিৰিণাই তোক চিনিও নাপাব কেনে মাথা বেটো হ'ব এতিয়া মনে মনে থাক মানুহে শুনিব লাগিলে আমাৰ এই প্লেনটো ফেইল হৈ যাব ডেঞ্জাৰ বস্তু আচলতে তই চাগে পৃথিৱীৰ একমাত্ৰ প্ৰেমিক যিয়ে প্ৰেমিকাৰ লগত কথা পাতিবলৈ এইজনে নিজৰ চেহেৰা লুকুৱাই আহিবলগীয়া হৈছে পিছে তই মোৰ দৰে দেখাত হেণ্ডছম নহ'লে মোটামুটি ঠিকে আছ তই হেণ্ডছম বয় যা মানুহ তাই আহিছে আৰে ভাই যা না আৰে ভাই যা ডাইৰেক্ট বাছখন গুচি গ'ল নেকি মই সুধিছোঁ চন্দননগৰ যোৱা বাছখন গুচি গ'ল নেকি আপুনি মোক সুধিছে নহয় এই বাছ ষ্টেণ্ডটোক সুধিছোঁ ইয়াত আপোনাৰ আৰু মোৰ বাহিৰে আছে নেকি তাকেইতো মানে মই অলপমান এই এক্সাইটেড বাছখনৰ নহয় কোনো টাইম টেবল নাই কেতিয়াবা ৰৈ ৰৈ ভাগৰ লাগি যায় নাহেহে নাহে আৰু কেতিয়াবা আকৌ সময়তকৈ আগতীয়াকৈ আহি যায় আপুনি কওকচোন এইটো কিবা কথা হ'ল নেকি নাই একদম বেয়া কথা আচলতে ইয়াৰ বিৰুদ্ধে আমি কমপ্লেইন দিব লাগে নে কি কয় আমি তাৰমানে আপুনিও চন্দননগৰত থাকে হয় নহয় কিন্তু মই চন্দননগৰত নাথাকিলে কি হ'ল আপুনিতো থাকে গতিকে আপোনাকতো মই সহায় কৰিবই লাগিব মানে আমি ইজনে এজনক সহায় নকৰিলে কেনেকৈ হ'ব কওকচোন বা আপুনি কিন্তু বিৰাট ইণ্টাৰেষ্টিং মানুহ দেই আপোনাক লগ পাই বিৰাট ভাল লাগে আপুনি ক'ত থাকেনো মই ইয়াতেই থাকোঁ ইয়াতে মানে বাছ ষ্টেণ্ডটো তেনেকুৱা নহয় মই মানে পাহৰি থাকিলোঁ নহয় মই ক'ত থাকোঁ আপুনি গজনী নেকি মানে সেই আমিখনৰ মুভিখন যে য'ত যে পাহৰি যায় আপুনিও কেনেকুৱা ন আইঅ কথাটো গম পাই বৰ বেয়া লাগিল দেই শুনকচোন এই পাহৰি যোৱা বেমাৰটো আপোনাৰ জন্মৰে পৰা আছে নেকি তেনেকুৱা নহয়
মই মানে ভাড়া ঘৰত থাকোঁ এই যে বিল্ডিংটো দেখিছে সেইটো ঘৰত মোৰ বাছখন আহিলে মই গৈ থাকোঁ দেই বাই শুনকচোন আপুনি সেই গজনীৰ আমিৰ খানৰ দৰে গাত এড্ৰেছ আৰু নামটো লিখি ল'ব বাই টেক কেয়াৰ মই একো পাহৰা নাই বিৰিণা একো পাহৰা নাই মই কিন্তু তোমাক এনেকৈ কাষত পালে এই বুকুখন ধপধপাই থাকিলে মই কি কৰোঁ কোৱা কি কৰোঁ মই কি কৰি আছ আৰু সেই ছোৱালীজনীৰ লগত কিছুমানে মাৰি আছিলে ছোৱালী কোন ছোৱালী মইতো নাই যেতিয়া এই মহেশ দত্তই কিবা এটা কৈ থাকে চুপ চাপ শুনিব লাগে নহ'লে পাছত না কিবা শুনিব পাৰিবি না কিবা ক'ব পৰা অৱস্থাত থাকিবি বুজিলি নহয় মই দেখোন নকওঁ মা তোক যে থানাত দি ধুলাই দিব লাগিব নহয় নহয় ছাৰ মই মানে সেই ছোৱালীজনীক ভাল বিৰিণাৰ পৰা দূৰত থাকিবি মই ভালে ভালে কৈ আছো তইও ভালে ভালে শুনি ল বহুত ডাঙৰ খেল চলি আছে তই মাজতে সেই খেলখনত সোমাই আউট হৈ নাযাবি আজিয়ে দিছে নেক্সট টাইম কিন্তু তোৰ হাৰ কেইডাল গুৰি কৰি পেলাম যা কি লাগে এই বাছ ষ্টেণ্ডত পাতি পঠিয়ালে যে আৰে আমিতো ক'ৰবাত বহিও কথা পাতিব পাৰোঁ এইটো মহেশ দত্তৰ ষ্টাইল বন্ধ কোঠাত ক'ত কেমেৰা লাগি থাকি গমেই পোৱা নাযায় তাতে বন্ধ কোঠাত বহি গাখীৰ খাই থাকিলেও মানুহে ভাবে মদ খাই থকা বুলি কিয় মুকলি ঠাইত মদ খাই থাকিলেও মানুহে ভাবে ৰঙা চাহ খাই আছে তাইতো তই নকওঁ কিয় যে বিৰিণাৰ লগত কথা পাতিবলৈ গৈ তই এটা কাণতলীয়া চৰ খাই আহিছ এইটো তাইৰ সন্মুখত যাব তোৰ সাহস হোৱা নাই আৰে নহয় এনেকা মইতো সঁচা কথাটোৱে কৈছোঁ এটা পুলিচে আহি মোক দম দি দিলে নহয় আৰু কি কৈছে জানানে কৈছে বিৰিণাৰ পৰা দূৰত থাকিবি আৰে মোৰ মূৰত পিষ্টল ধুৱাই দিছে জানো কি সাংঘাতিক ঘটনা বে আচ্ছা এই বিৰিণাই লগত বডিগাৰ্ড লৈ ফ্ৰেণ্ড দিয় কেনেকৈ তোৰ হৈছে আৰু যাতে মোৰ মাথাটো কাম কৰা নাই ইমান দিনৰ পাছত কেনেবাকৈ তাইৰ লগত কথা পাতিব পাইছিলোঁহে কিন্তু এতিয়া বিৰিণাই কিন্তু মোক আৰু এটা কথা কৈছে তাই বোলে মোক লগ পায় মোক ভাল লগা বুলিও কৈছে তাইক লগ পাই ভাল লগা বুলি কোৱা নাই তই যিটো চেহেৰালৈ কৈছিলি সেই চেহেৰাটোক লগ পাই ভাল লগা বুলি কৈছে গতিকে এইবাৰ তই আচল চেহেৰা দেখুৱাব লাগিব এইবাৰ ঠিক কথা কৈছোঁ তই কিন্তু এটা সেই পুলিচটো আহি গ'ল লগত আৰু কি কৈছে জাননে কৈছে ক'ৰবাত বোলে কিবা এটা ডাঙৰ খেল চলি আছে ডাঙৰ খেল এই MLA লাইফত বহুত ডাঙৰ খেল খেলিছে আৰে মই তোৰ গিলাচটো কৈছিলি সিফালৰ দৰে অ'কে আৰে গাঁৱৰ খেলত মই চেম্পিয়ন আছোঁ তই জানানে নাই চেম্পিয়ন আছোঁ চেম্পিয়ন কি খেলত টিকেট বোলে ভৰ্তি হ'ল টিকেট নহয় টিকেট নহয় এইটো মাৰ্বল মাৰ্বল থাকে আছোঁ মোবাইল মাৰ্বলৰ চেম্পিয়ন লুডু খেলৰ চেম্পিয়ন কথা ক'বলৈ আহে মই মোৰ খেলৰ কথা ভাবিব নালাগে নহয় এটা বিৰিণাৰ কথা ভাব না মই যিমান দূৰ গম পাইছোঁ বিৰিণাৰ ওচৰলৈ কোনোবা ল'ৰা গ'লে এই পুলিচটোৱে দিগদাৰি কৰি পুলিচটো এই কামটোত ফকুৱাইছে এই কথাটো বিৰিণাই দিব পাৰিব না তহঁতৰ ঘৰত ভাড়াত থাকোঁ বুলিহে আমাৰ কিবা প্ৰাইভেচি বোলা বস্তুটো নাই নেকি এতিয়া যা বোলা আমি অলপ দৰকাৰী কথা পাতি আছোঁ পিছত আহিবি যা হ'ব যাওঁ মোৰো বহুত কাম কৰিবলৈ আছে
ইনষ্টাগ্ৰামৰ কাৰণে নতুন ভিডিঅ' বনাবলৈ আছে মই মাত্ৰ বিৰিণাৰ নামটো শুনিয়ে সুধিবলৈ আহিলোঁ পাতি থাকক দৰকাৰী কথা বিৰিণাৰ নামটো শুনি আহিলি মানে মানে মোৰো বিৰিণা নামৰ ফ্ৰেণ্ড এজনী আছে আচলতে ঠিক ফ্ৰেণ্ড নহয় ইনষ্টাগ্ৰামতে চিনাকি তাইও মোৰ ভিডিঅ'বোৰ লাইক কৰে আৰু ময়ো তাইৰ ফটোবোৰ লাইক কৰিম মাজে মাজে কথাও পাতোঁ হয় নেকি চাওঁ কোনজনী কিয় দৰকাৰী কথা পাতি আছিল এই দৈৱকী যাবাৰ সৰু সৰু কথা লাগি থাকে দেই দৈৱকী ক না তোৰ কোনজনী বিৰিণাৰ লগত কথা পাত নহ'ব আপুনি ইমানকৈ বেলেগ ছোৱালী কিয় চাই থাকে কোন আছে মানে মইতো বিৰিণা বাবা নহয় আচলতে মোৰ হে कुछ होता है মানে মোৰ হে প্ৰেম ভাৱ এটা আহি আছে কি আপোনাৰ তেনেহ'লে এইজনী বিৰিণা সেইজনী নহয় এইজনীৰ লগত আপোনাৰ অকণো মিল নাই আৰে মোৰতো এটা হেণ্ডচাম তজবজীয়া ডেকা ল'ৰাৰ লগত কোন বিৰিণা নিমিলে ময়ো চাই বাই কাপোৰ চাব। দেখুৱা চাওক এইজনী এইজনীয়ে এইজনীয়েতো সেইজনী অ' মাই গড আৰে কি দেখি হৈ আছে কিয় বঢ়িয়াকে চাহ কাপ বনাই আজি আমাৰ দৈৱকীয়ে চাহ খাই যাব লাগিব চাই দিয়া পঠা মাৰি ভাত খুৱাম তাকে একদম ঠিক লগতে লাগিব আইচক্ৰীম কাৰণ আমাৰ দৈৱকীয়ে আইচক্ৰীম খাই ভাল পায় হয়নে দৈৱকী হয় কিন্তু নহয় মিলে নে মেলে দা তাৰ মানে এতিয়া ছোৱালী পতাই লাভ নাই পতাব লাগিব ছোৱালীৰ বাপেকক কৰিব নোৱাৰে আপোনালোকে কি ভাবিছিলে মোক ইয়াত ধৰি বান্ধি ৰাখি আপোনালোকৰ যি ইচ্ছা তাকেই ক'ব আৰু মই বিশ্বাস কৰি লওঁ নকৰোঁ আপোনালোকৰ এইবোৰ কথা মই কেতিয়াও বিশ্বাস নকৰোঁ তুমি বিশ্বাস নকৰাটো স্বাভাৱিক বিৰিণা তোমাৰ ঠাইত মই হোৱা হ'লেও এইবোৰ কথা ৰঞ্জন হাজৰিকা এটা নাম নহয় এটা ধুমুহা হয় ধুমুহা মৰম দিলে মৰম পাবা বেদনা দিলে যাতনা পাবা আহিছো পেহী মই জুইৰ লগত খেলা কৰিছে কিন্তু ই পাহৰি গৈছে যে জুইৰ লগত খেলা কৰিলে মকৰ জ্বলি চাৰখাৰ হৈ যাব মই তোমাক আগতেই কৈছো যে ইয়াৰ দৰে ৰাস্তাৰ গুণ্ডাতৰ ওপৰত ইমান বিশ্বাস নকৰিবা ৰাস্তাৰ গুণ্ডা নহ'লে কোন আহিব আমাৰ মতে কাম কৰিবলৈ কোন ভাল ঘৰ ল'ৰাই আমাৰ পচন্দৰ মাংকি হৈ বিৰিণাক বিয়া কৰাব আৰু বিয়া পাছত গোটেই সম্পত্তি আমাৰ হাতত তুলি দিব আৰে বাহ 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 আচৰিত কি সাংঘাতিক অংক আচ্ছা আপোনালোক মানৱ নে দানৱ হয় নহয় মানে মোৰ অলপ ডাউট আছে এই কোন তই হা আৰু ইয়াত কি কৰি আছ মই কোন সেয়া আপোনালোকৰ জানি একো লাভ নহ'ব কিন্তু মই ইয়াত কি কৰি আছো এই কথাটো কিন্তু আপোনালোকক জনাবই লাগিব মই আচলতে আপোনালোকৰ ওচৰলৈ আহিছিলো সেই উন্মাদ ৰঞ্জন হাজৰিকাৰ প্ৰকৃত পৰিচয় জনাবলৈ কিন্তু ইয়াত আহি দেখিলো যে আপোনালোকো সেই একে অৰণ্যৰে নীলাশিয়া মানে উন্মাদে ঠিকেই কৈছে